নমস্কাৰ। আজি মই ক'বলৈ ওলোৱা সাধুকথাটো ভাগৱতৰ সাধু নামৰ কিতাপখনৰ পৰা সংগ্ৰহ কৰা হৈছে আৰু আজিৰ সাধুকথাটোৰ নাম হৈছে সত্যবাদী ৰজা হৰিশ্চন্দ্ৰ। এসময়ত হৰিশ্চন্দ্ৰ নামৰ এজন বৰ ধাৰ্মিক আৰু সত্যবাদী ৰজা আছিল। এদিনাখনৰ কথা, ৰজা হৰিশ্চন্দ্ৰই ঋষি বিশ্বামিত্ৰৰ আশ্ৰমৰ দিশে মৃগয়া কৰিবলৈ গৈছিল। সেই সময়তে ঋষিয়ে তেওঁৰ উদ্যানত ফুল আনিবলৈ গৈছিল, কিন্তু তেওঁ গৈ দেখে যে উদ্যানত এটাও ফুল নাই। তেতিয়া বিশ্বামিত্ৰৰ বৰ খং উঠিল আৰু শাপ দিলে যে যিজনে ইয়াত ফুল ছিঙিবলৈ আহিব তেওঁৱে ইয়াত ফুলৰ সৈতে বান্ধ খাই থাকিব। এই বুলি কৈ তেওঁ তাৰ পৰা গুচি গ'ল। এই ঘটনাৰ কিছু সময়ৰ পাছত উৰ্বশী, তিলোত্তমা, মেনকা আদি অপেশ্বৰীগণে তাত ফুল ছিঙিব আহি ফুল গছৰ লগত বান্ধ খাই যায়। তেতিয়া সিহঁতে ভয়ত চিঞৰিবলৈ ধৰে। ৰজা হৰিশ্চন্দ্ৰ সেই সময়ত তাৰ ওচৰে পাজৰে আছিল। তেওঁ সকলো দৃশ্য দেখি আছিল। তেওঁ নাৰীগণক উদ্ধাৰৰ কাৰণে দৌৰি আহে আৰু নিৰ্ভয় প্ৰদান কৰি ক'লে, মোৰ ৰাজ্যত নাৰীক অত্যাচাৰ কৰাজন অপৰাধী, তেওঁক মই নিশ্চয় শাস্তি দিম। ইয়াকে কৈ তেওঁ অপেশ্বৰীগণক মুক্ত কৰি দিলে। মুক্ত হৈ তেওঁলোক স্বৰ্গলৈ গুচি গ'ল। ইফালে আকৌ উদ্যানত চিঞৰ বাখৰ শুনি বিশ্বামিত্ৰ উদ্যানৰ দিশে ধাৱমান হয়। তেওঁ আহি তাত দেখে যে তাত কেৱল ৰজা হৰিশ্চন্দ্ৰহে আছে। ঋষিয়ে সুধিলে, মই ইয়াত কোনোবা নাৰীৰ চিঞৰ শুনিছিলোঁ, সিহঁত কলৈ গ'ল? ৰজাই ক'লে, ইয়াত কেইজনীমান স্বৰ্গৰ অপেশ্বৰী বান্ধ খাই আছিল, মই তেওঁলোকক মুক্ত কৰি দিছোঁ। তেওঁলোক স্বৰ্গলৈ গুচি গ'ল। এই কথা শুনি বিশ্বামিত্ৰ অতি ক্ৰোধান্বিত হ'ল আৰু ৰজাক অভিশাপ দিবলৈ উদ্যত হ'ল। তেতিয়া ৰজা হৰিশ্চন্দ্ৰই ক'লে, ঋষিৰাজ, আপুনি মোক শাপ নিদিব, তাৰ বিনিময়ত আপোনাক যি লাগে মই তাকেই দিম। তেতিয়া ঋষিয়ে ক'লে, মোক তোমাৰ ৰাজ্য আৰু দক্ষিণা হিচাপে 100টা সোণৰ মুদ্ৰা দি এইমাত্ৰ ইয়াৰ পৰা গুচি যোৱা। ৰজা হৰিশ্চন্দ্ৰই তেওঁৰ ৰাজ্য ঋষিৰাজক অৰ্পণ কৰি তেওঁৰ পুত্ৰ আৰু ৰাণী সব্যাহতীৰ সৈতে ঘৰৰ পৰা গুচি যায়। বহুদিন ঋষিক দিব লগা দক্ষিণা নিদিয়াত ঋষিয়ে তেওঁক ক'লে, ৰজা হৰিশ্চন্দ্ৰ, তুমি নাজানানে দান দিলে যে দক্ষিণা দিব লাগে? তুমি মোৰ প্ৰাপ্য দক্ষিণা এইমাত্ৰ পৰিশোধ কৰা। হৰিশ্চন্দ্ৰ ৰজাই এই কথা শুনি সেই দক্ষিণা তেওঁ ৰাজভাণ্ডাৰৰ পৰা দিয়া হ'ব বুলি ক'লে। তেতিয়া ঋষিয়ে ক'লে, এতিয়া আৰু তুমি এইখন ৰাজ্যৰ ৰজা হৈ থকা নাই, গতিকে ৰাজভাণ্ডাৰ মোৰ হৈ গৈছে। ইয়াক তুমি মোক দান কৰিছা। তুমি যেনেকেই নহওক মোক মোৰ দক্ষিণা অতি শীঘ্ৰেই দিয়া। ৰজা হৰিশ্চন্দ্ৰই বিশ্বামিত্ৰ ঋষিক এমাহৰ ভিতৰত সেই দক্ষিণা পৰিশোধ কৰা হ'ব বুলি কৈ ৰাণীৰ হাতত ধৰি কান্দি কান্দি সেই ৰাজ্য ত্যাগ কৰিলে। তেওঁলোক গৈ গৈ আন এখন ৰাজ্য পালে আৰু সেই ৰাজ্যত ধনী মানুহৰ সন্ধান কৰিলে। তেওঁৰ আশা কোনোবাই ৰাণীক দাসী ৰূপত নিব আৰু নিজেও ক'ৰবাত দাসৰূপে থাকিব। এজন ধনী বামুণৰ সন্ধান ওলাল। বামুণে ৰজাক ক'লে, মোক এজনী দাসীৰ আৱশ্যক আছে। তেতিয়া ৰজাই সুধিলে, কি কাম কৰিব লাগিব? তেতিয়া বামুণে ক'লে, মোৰ গোসাঁই ঘৰ মচিব লাগিব আৰু তাৰ বিনিময়ত 2 কুৰি এটা সোণৰ মুদ্ৰা দিম। তেতিয়া ৰজা হৰিশ্চন্দ্ৰই তেওঁৰ ৰাণীক পুত্ৰ ৰোহিত দাসৰ সৈতে থ'ব বিচৰাত বামুণে ক'লে, সব্যা, তোমালোকৰ পুত্ৰ ৰোহিতক মোৰ আৱশ্যক নাই, তাক মই ভৰণ পোষণ দিব নোৱাৰিম। তেতিয়া ৰাণীয়ে কান্দি কান্দি ক'লে, মোৰ অবিহনে পুত্ৰৰ অৱস্থা কি হ'ব? আপুনি মোৰ সন্তানক লৈ ভাবিব নালাগে, সি আপোনাৰ একো ক্ষতি নকৰে। মোৰ ভাগৰ আধাখিনি দি হ'লেও তাক মই ৰাখিম। এনেকৈয়ে তেওঁ পত্নী পুত্ৰক বামুণৰ ওচৰত গতাই মুদ্ৰাখিনি লৈ গুচি আহিল। আহি তেওঁ গোহক চান্দা নামে এটুকুৰা ঠাই পালে। তাত এজন চণ্ডাল আছিল। উক্ত চণ্ডালৰ লগত ৰজা হৰিশ্চন্দ্ৰয়ো চণ্ডাল ৰূপত থাকিল। তাৰ বিনিময়ত তেওঁ লাভ কৰিলে 60টা সোণৰ মুদ্ৰা। এই সকলোখিনি ঋষি বিশ্বামিত্ৰক দি তেওঁ ঋণমুক্ত হ'ল। সময় দ্ৰুতগতিত গৈ থাকিল। এনেতে এদিন বামুণে সব্যাক ক'লে, তোমাৰ পুত্ৰক ৰোহিতক গোসাঁই পূজাৰ বাবে ফুল আনিবলৈ কোৱা। আজিৰ পৰা মই তাক ভাত দিম।
তোমাৰ ভাগৰ পৰা দিব নালাগে। তেতিয়া ৰোহিত দাসে আনন্দ মানে ফুল ছিঙিব গ'ল। কিন্তু হায়, সেই ফুলৰ মাজতে আছিল বিষাক্ত সাপ। সেই সৰ্পই দংশন কৰাত ৰোহিত দাসৰ মৃত্যু হ'ল। বহুত সময় ঘূৰি নহাত মাক সব্যাই পুত্ৰক বিচাৰি গ'ল। ফুলনিৰ মাজত পুত্ৰক মৃত অৱস্থাত পাই মাতৃ শোকত ভাগি পৰিল। কিন্তু কি কৰিব? দুৰ্ভগীয়া মাতৃয়ে মৃত পুত্ৰক কান্ধত লৈ বুহক চান্দাৰ শ্মশান পালেগৈ। তাত গৈ জানিলে যে তাত শৱ দাহন কৰিলে 10টা সোণৰ মুদ্ৰা আদায় দিব লাগে। তেতিয়া সব্য মহা বিপদত পৰে আৰু কান্দিবলৈ ধৰিলে। তেওঁ কান্দি কান্দি স্বামীক স্মৰণ কৰি ক'বলৈ ধৰিলে, স্বামী হৰিচন্দ্ৰ, আজি তুমি ক'ত আছা? তোমাৰ দুৰ্ভগীয়া পত্নীয়ে আপোন পুত্ৰক নিজ হাতেৰে দাহন কৰিবলৈ শ্মশানলৈ আনিছে। এবাৰ পিতৃ হিচাপে তুমি পুত্ৰৰ মুখখন চোৱা। এই কথা শুনি চণ্ডালৰূপী ৰজা হৰিচন্দ্ৰ দৌৰি ওলাই আহিল। তেওঁ পত্নী আৰু পুত্ৰক চিনি পালে আৰু শোকত ভাগি পৰিল। তেওঁলোকে পুত্ৰৰ বিয়োগ সহ্য কৰিব নোৱাৰিলে আৰু জীয়াই থকাৰ অৰ্থ বিচাৰি নাপালে। সেইকাৰণে ডাঙৰকৈ এখন চিতা সাজি তাত একেলগে পুৰি মৰিবলৈ সিদ্ধান্ত ল'লে। যথাসময়ত ঋষি বিশ্বামিত্ৰই তাত উপস্থিত হৈ ৰজা ৰাণীক তেনে ভুল সিদ্ধান্ত ল'ব নিদিলে। ঋষিয়ে ৰজাক ক'লে, ৰজা হৰিচন্দ্ৰ, মই তোমাৰ পৰীক্ষা লৈছিলোঁ। তুমি মোৰ এই পৰীক্ষাত কৃতকাৰ্য হৈছা। তুমি সঁচাই মহান। ইয়াকে কৈ তেওঁ সকলোকে নিজৰ ৰাজ্যলৈ উভতাই পঠিয়ালে। পুত্ৰ ৰোহিত দাসক পুনৰ জীৱিত অৱস্থাত দেখি ৰজা ৰাণীৰ প্ৰাণ ঘূৰি আহিল। ইয়াৰ পিছত ৰজা নিজ ৰাজ্যলৈ আনন্দমনে উভতি গ'ল। সাধুকথাটো শেষলৈ শুনাৰ বাবে বহুত বহুত ধন্যবাদ।